নমস্কাৰ লৈছে এটি গুৰুত্বপূৰ্ণ খবৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনত কৃষক মুক্তিৰ নেতাজনে বিজেপি চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি কয় যে উগ্ৰ হিন্দুত্ববাদী সংগঠন RSS আৰু বিজেপি চৰকাৰক অহা 21 চনৰ বিধানসভাৰ নিৰ্বাচনত উৎখাত কৰিবলৈ এক নতুন ৰাজনৈতিক দল গঠনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। এই দিশত জাতীয়তাবাদী ভাৱসম্পন্ন দল একত্ৰিত হোৱাৰ দৰকাৰ। ধৈৰ্য কোঁৱৰে লগতে কয় যে কৃষক নেতা অখিল গগৈক কাৰাগাৰত আবদ্ধ কৰি ৰখাৰ পিছতেও তেওঁৰ জাতীয় সত্তাক কোনো কাৰণত কম কৰিব নোৱাৰিব। অখিল গগৈ কাৰাগাৰৰ ভিতৰতে হওক বা বাহিৰতে হওক তেওঁ সদায় হিৰো বুলি আখ্যা দিয়ে নেতাগৰাকীয়ে। আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত তেওঁ কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতি এক দুখীয়া সংগঠন। ৰাইজৰ গাঁঠিৰ ধন দান বৰঙণিৰ ওপৰত নিৰ্ভৰশীল এই সংগঠনটো আজিও আৰ্থিকভাৱে সবল নহয় বুলি সদৰি কৰে নেতাগৰাকীয়ে। যুৱ প্ৰজন্মৰ স্বাৰ্থত জুবিন গাৰ্গে ৰজাঘৰে প্ৰজাঘৰত মনোনিৱেশ কৰা উচিত। কা আন্দোলনত শ্বহীদ হোৱা 5গৰাকী অসমীয়া তেজাল যুৱকৰ মৃত্যুৰ উচিত বিচাৰ আজিও নহ'ল। সেই আৱেগবোৰ পাহৰি যোৱা উচিত নহয় বুলি কয় নেতাগৰাকীয়ে। শিৱসাগৰৰ পৰা প্ৰতিবাৰিকৰ ৰিপৰ্ট, dispurtodelhinews, গুৱাহাটী। শাসক পক্ষত অৱস্থান কৰিছে। আজি যতীন বৰাৰ কথাটো কয়। যতীন বৰা এগৰাকী সুবিধাবাদী নেতা। পূৰ্বতেও তেওঁ কা আন্দোলন নাছিল। কেৱল কা আন্দোলনৰ ভৰপকৰ সময়ত ৰাইজৰ প্ৰবল আন্দোলনটো দেখি তেওঁ তাত ভৰি দিছিল। আৰু যেতিয়া আন্দোলনটো স্থিমিত হোৱা দেখিলে তেতিয়া আকৌ শাসক পক্ষত তেওঁলোকে অৱস্থান কৰিছে। আৰু আমি ভাবোঁ যতীন বৰাৰ ক্ষেত্ৰত হয়তো কা আন্দোলনটোক স্থিমিত কৰিবৰ কাৰণেই যতীন বৰাহঁতক চৰকাৰী এজেণ্ট হিচাপে ব্যৱহাৰ কৰিছিল। মই এইখিনিতে এক বিকল্প ৰাজনৈতিক শক্তি অসমৰ জনগণে বিচাৰিছে। আৰু কৃষক মুক্তিক বাদ দি বা অখিল গগৈক বাদ দি যদি বিকল্প ৰাজনৈতিক হয় তেতিয়াহ'লে বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয়। এই কথাটো কিন্তু অসমৰ ৰাইজে উপলব্ধি কৰিছিল। এই কথাটো আমি দল যিসকলে গঠন কৰিছোঁ তেওঁলোকে কিন্তু গুৰুত্ব দিব লাগিব। নহ'লে জাতিটোক আমি বিশ্বাসঘাতক কৰা হ'ব, পুনৰ বিজেপিকে সহায় কৰা হ'ব। চৰকাৰে যিয়ে অত্যাচাৰ নকৰক লাগে এইটো কথাও নিৰ্ঘাত সত্য, নিশ্চিত সত্য অখিল গগৈৰ ওপৰত, যে অখিল গগৈ জেলত থাকিলেও এক শক্তি আৰু কাৰামুক্ত হৈ থাকিলেও এক শক্তি। অখিল গগৈ শক্তিৰ প্ৰাসংগিকতা আছে। অখিল গগৈ অসমৰ জনজীৱনৰ, অসমৰ জাতীয় জীৱনৰ এক শক্তি। ইয়াক ওলাই কৰিব নোৱাৰে। দিলোঁ। যদি কিবা আপোনালোকে সুধিব খোজে মোক সুধিব পাৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যিহেতু এইটো গণসংগঠন, কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক ৰাজনৈতিক দল গঠনৰ আলোচনা বিবেচনা চলি আছে। যদি ৰাজনৈতিক দল হয় নিশ্চয়, ৰাজনৈতিক দল হ'লে নিশ্চয় কোনোবাই তাত ভোট খেলাৰ অধিকাৰ থাকিব। কিন্তু এতিয়া আমাৰ ৰাজনৈতিক দল গঠনটো আলোচনাৰ পৰ্যায়ত আছে। বিজেপিটো হৈছে সাম্প্ৰদায়িক দল। তেওঁলোকৰ সাম্প্ৰদায়িক কিছুমান কথা কৈ জনগণক মূল বিষয়বিলাকৰ পৰা সদায় আঁতৰাই ৰাখিব লাগে। গতিকে আজি অসমৰ 2 নম্বৰ মন্ত্ৰীগৰাকীয়েতো কেৱল দেখিছে সাম্প্ৰদায়িক কথাই কৈ আছে। 2 নম্বৰ মন্ত্ৰীগৰাকীয়ে যেনেকৈ 1 নম্বৰ মন্ত্ৰী হ'বৰ কাৰণে যেনেকৈ কম্পিটিশ্যন আৰম্ভ কৰিছে, ঠিক একেটা সময়তে কিন্তু সাম্প্ৰদায়িক কথা কৈ অসমীয়া জাতিক বিভাজন কৰিবৰ কাৰণে, অসমৰ মানুহৰ মাজত এটা বিভাজন আনিবৰ কাৰণেও একেটা সময়তে কিন্তু চেষ্টা কৰি আছে। গতিকে আজমূল প্ৰসংগ তেওঁলোকে কৈ থাকিব। শ্ৰমিক মেহনতী জনতাৰ বাবে বিৰামহীনভাৱে জাতীয় সংগ্ৰাম অব্যাহত ৰখা সংগ্ৰামী নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰ ডাঙৰীয়া। আমি ধৈৰ্য কোঁৱৰ ডাঙৰীয়াক উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ
উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিৰ সভাপতি আজিমুদ্দিন আহমেদক অনুৰোধ জনাইছোঁ। আমাৰ লগত উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় উপদেষ্টা লোচন শ্যাম গোহাঁই। তেখেতক আদৰণি জনাবলৈ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিৰ সম্পাদক ৰিয়াজ হুছেইনক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে। এই কথা আমাৰ নহয়, এই কথা আমি নিজে কোৱা নাই। আজি যিবিলাক আমাৰ প্ৰিণ্ট মিডিয়া, আমাৰ যিখন বাতৰি কাকত, অসমৰ যিবিলাক আগশাৰী বাতৰি কাকতত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাগৰ স্ৰষ্টা তথা প্ৰথিতযশা সাহিত্যিক ডক্টৰ নগেন শইকীয়াই কৈছে, যেতিয়া বিৰোধী পক্ষ দুৰ্বল হয় তেতিয়া চৰকাৰ স্বেচ্ছাচাৰী হয়। আৰু বৰ্তমান চলি থকা অসম চৰকাৰৰ স্বেচ্ছাচাৰী স্বৰূপ ফুটি উঠিছে। আৰু অসমত সৰ্বানন্দ সোণোৱাল যিখন চৰকাৰ চলি আছে সেইখন এখন স্বেচ্ছাচাৰী চৰকাৰ বুলি আজিৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত অসমৰ প্ৰথিতযশা সাহিত্যিক ডক্টৰ নগেন শইকীয়াই উল্লেখ কৰিছে। আৰু আপোনালোকে জানে যে আমাৰ যিগৰাকী সংগ্ৰামী নেতা অখিল গগৈ 11 ডিচেম্বৰত শিৱসাগৰত কা বিৰোধী আন্দোলনৰ নেতৃত্ব লৈ ষ্টেচন চাৰিআলিৰ পৰা এই ধাইআলি হৈ জেঙনিকটীয়া হৈ পেলাই জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও দিছিল। হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ মুক্তভাৱে ওলাই আহিছিল। এই ৰাজপথলৈ মুক্তভাৱে ওলাই আহিছিল কাৰ কাৰণে? সংগ্ৰামী নেতা অখিল গগৈৰ থকা আকুণ্ঠ সঁহাৰি আৰু জনসমৰ্থন দেখুৱাই শিৱসাগৰবাসী ৰাইজ ৰাজপথলৈ ওলাই আহিছিল। আৰু তেতিয়াই ৰাষ্ট্ৰযন্ত্ৰ সংগীত হৈছিল। আৰু পিছদিনাখনেই অধিবক্তা হেমেন বৰাৰ ঘৰৰ পৰা কাৰাৰুদ্ধ কৰা হৈছিল অখিল গগৈক NIAৰ জৰিয়তে। ইয়াৰ পূৰ্বেও আপোনালোকে নিশ্চয় জানে, কংগ্ৰেছ চৰকাৰৰ দিনতো তৰুণ গগৈ চৰকাৰে সেই সময়ত অখিল গগৈক 2 মাহৰ কাৰণে কাৰাৰুদ্ধ কৰিছিল। কিন্তু এইখন চৰকাৰে 8 মাহৰো অধিক সময় তেওঁক কাৰাৰুদ্ধ কৰি থৈছে অন্যায়ভাৱে, ষড়যন্ত্ৰমূলকভাৱে। সেয়েহে আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা অসম চৰকাৰৰ ওচৰত যিজন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে নিজকে জাতীয় নায়ক বুলি কয়, সেই জাতীয় নায়কবিলাক গৰাকীক কৈছোঁ, যিজন মুখ্যমন্ত্ৰীয়ে অসম আন্দোলনৰ জৰিয়তে, সংগ্ৰামৰ জৰিয়তে 800 শ্বহীদৰ কেঁচা তেজৰ দলিচাৰে খোজকাঢ়ি আহি মুখ্যমন্ত্ৰী আসনত বহিছে, সেইগৰাকী মুখ্যমন্ত্ৰীক কৈছোঁ, অন্যায়ভাৱে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখা হৈছে। অসমৰ জনতাক, অসমৰ জাতীয় মুক্তি সংগ্ৰামক সন্মান জনাই অখিল গগৈক মুক্তি দিব লাগে। জাতীয়তাবাদ মানে সেই জাতীয়তাবাদ বুজোঁ য'ত সংখ্যাগৰিষ্ঠ মানুহৰ জাতীয় প্ৰশ্নবিলাক য'ত উত্থাপিত হয়, য'ত সংখ্যাগৰিষ্ঠ মানুহৰ প্ৰশ্ন থাকিব, ঠিক শ্ৰমজীৱী, কৃষক, মধ্যবিত্ত শ্ৰেণী সকলোকে সাঙুৰি এই সংখ্যাগৰিষ্ঠ মানুহৰ প্ৰশ্ন য'ত উত্থাপিত হ'ব, সেই কাৰ্যসূচী, সেই এজেণ্ডা আমাৰ হাতত আছে।